অবুজ প্ৰেম। এই সময়ত এখন গাঁৱত ৰাজু নামৰ এজন ডেকা ল'ৰা মা দেউতাকৰ সৈতে বসবাস কৰিছিল। ৰাজু মা দেউতাকৰ অতি মৰমৰ সন্তান আছিল। ৰাজু এদিনাখন এজনী ধুনীয়া ছোৱালীৰ লগ পাইছিল। ছোৱালীজনীৰ নাম জুলি। জুলিৰ ঘৰ আন এখন গাঁৱত আছিল। জুলিৰ মা দেউতাকৰ ডাঙৰ ছোৱালী। জুলি পঢ়া শুনাত একেবাৰে বেয়া নাছিল। মাধ্যমিক পঢ়ি থকা সময়তে জুলিৰ বুকুত প্ৰেমৰ জোৱাৰ উঠিছিল। জুলিয়ে ৰাজু নামৰ ল'ৰাটোক প্ৰথমবাৰ দেখিবলৈ পাইছিল, যদিও তাই মনে মনে ৰাজুক পচন্দ কৰিছিল আৰু ৰাজুৰ প্ৰেমত হাবুডুবু খাইছিল। প্ৰথম অৱস্থাত ৰাজুই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক নাকচ কৰিছিল, যদিও লাহে লাহে দুয়োৰে মাজত গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে আৰু কেইটামান বছৰৰ পিছত বহু বাধা বিঘিনি নেওচি দুয়োৰে পবিত্ৰ বিবাহ বন্ধনত আবদ্ধ হৈ পৰিছিল। বিবাহ হৈ যোৱাৰ কিছুদিন পাছত এদিন ৰাজুই পত্নী জুলিক মৰমৰে ক'লে, "জুলি, তুমি এজনী অতি ধুনীয়া ছোৱালী। বিয়াৰ আগত তোমাৰ কিমানজন প্ৰেমিক আছিল?" পত্নী জুলি মিচিকি হাঁহি দি মৌন হৈ থাকিল। পতি ৰাজুই চিঞৰ বাখৰ কৰি ক'লে, "তোমাৰ এই মৌনতাক মই কি বুজিম?" পত্নী জুলি, "হায় ৰাব্বা, এই মানুহজন অলপো ধৈৰ্য নাই। হিচাপ কৰি আছো, কিয় চিঞৰি আছা?" এনেদৰে 1-2 বছৰ যোৱাৰ পিছত জুলিৰ এটা সন্তানো জন্ম হৈছিল। সন্তানটিক দেউতা ৰাজুই খুব মৰম চেনেহ কৰিছিল আৰু সন্তানক যাতে ভালদৰে যত্ন ল'ব পাৰে তাৰ বাবে ৰাজুই কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল। দিনে দিনে ৰাজুই নিজৰ সন্তানক বেছি মৰম কৰিছিল আৰু সন্তানৰ যিকোনো ধৰণৰ প্ৰয়োজনীয় বস্তু লগে লগে আনিছিল। এদিনাখন পত্নী জুলি ক'লে, "বিয়াৰ আগত মোক আপুনি কিমান উপহাৰ দিছিল, এতিয়া কিয় নিদিয়ে?" তেতিয়া পতি ৰাজুই ক'লে, "কেতিয়াবা শুনিছানে যে মাছ ধৰাৰ পিছতো মাছমৰীয়াই মাছটোক লোভনীয় খাদ্য খুৱাই দিয়ে?" ৰাজু আৰু তেওঁৰ পত্নী জুলি দুয়োৰে মাজত গভীৰ প্ৰেমৰ সম্পৰ্ক আছিল যদিও দিনক দিনে প্ৰেমৰ যি মৰম ভালোবাসা কমি যাব ধৰিছে। কিবা এটা সৰু সুৰা কথাক লৈ দুয়োৰে মাজত বাকযুদ্ধ আৰম্ভ হৈছিল। এনে পৰিস্থিতিত এদিন ৰাজুৰ বন্ধুৱে কৈছিল, "বিবাহৰ জীৱন জম্মু কাশ্মীৰৰ দৰে, দেখাত ধুনীয়া ৰাজুজী, কিন্তু যুদ্ধ আৰু আক্ৰমণৰ ভাবুকি 24 ঘণ্টাই।" কেতিয়াবা পতি ৰাজুই নিজে পত্নী জুলিৰ ওচৰত ক্ষমা খুজিছিল যাতে দুয়োৰে জীৱনৰ বাকী থকা সময়ছোৱা ভালভাৱে পাৰ হৈ যায়। কিন্তু পত্নীৰ আচাৰ ব্যৱহাৰত পতি ৰাজুই অসন্তুষ্ট আছিল। পতি ৰাজুই মনে মনে ভাবিছিল যে যদি মই আৰু এজনীক বিয়া কৰাওঁ তেন্তে মোৰ বাকী থকা দিনবোৰ সুখ শান্তিৰে পাৰ হ'ব। কেতিয়াবা এজনীয়ে মোক মাৰপিট কৰিলে আৰু আনজনীয়ে মোক বচাব। কিন্তু ৰাজুই ৰাতি সপোনত দেখিছিল যে এজনী তেওঁক ধৰি আছে আৰু আনজনীয়ে তেওঁক মাৰপিট কৰিছে। এই কথা তেতিয়া পত্নীক ক'ব পৰা নাছিল, কিন্তু পত্নীক খুব ভয় কৰিছিল। সেইকাৰণে ৰাজুৰ বন্ধুৱে আকৌ কোনোবা এদিন কৈছিল, "পত্নীক ভয় কৰা পতিসকলে স্বৰ্গলৈ যায় আৰু যিসকল পতিয়ে ভয় নকৰে তেওঁলোকৰ বাবে পৃথিৱীখনেই স্বৰ্গৰ দৰে।" পত্নী জুলিয়ে পতি ৰাজুক দেখি কেতিয়াও ভয় কৰা নাছিল। তেওঁ অফিচ বা কামৰ পৰা ঘৰত আহোঁতে পলম হ'লে পত্নী জুলিৰ ভাষণ আৰম্ভ হয়, "মনে হয় সমাগত পঞ্চায়ত নিৰ্বাচন। ইমান সময় ক'ত আছিলা? কোন কোন ছোৱালীৰ লগত আছিলা? মই কিবা এটা ক'লে আনিব পাহৰি যোৱা।" বিভিন্ন ধৰণৰ বকাবকি কৰিছিল। পত্নী জুলিৰ পঞ্চায়ত নিৰ্বাচনৰ যি ভাষণ গাঁৱৰ সকলো ৰাইজৰ কাণে কাণে গৈছিল আৰু ৰাইজে জুলিৰ পতি ৰাজুক এটা উপাধি প্ৰদান কৰিছিল, "মাইয়েৰ ভড়ুৱা" বা "পত্নীৰ গোলাম।" সেয়ে ৰাজুৰ বন্ধুৱে ৰাজুক পত্নী জুলিক কৈছিল, "নিজৰ পতিক গোলাম বনাই গোলামৰ পত্নী হোৱাতকৈ পতি ৰজাক বনাই নিজে ৰাণী হৈ থাকা।" এই কথাষাৰ বুজি পোৱাত পত্নী জুলিয়ে কান্দি কান্দি ক্ষমা খুজিছিল
ৰাজুৱে অতি মৰম আৰু ভালপোৱা পত্নীক ক্ষমা কৰি দিছিল। জীৱনৰ বাকী কালছোৱাত অবুজ প্ৰেমৰ দৰে কটাইছিল। ধন্যবাদ।